নেউল দল সব ফাইনেলি ফুৰি দিওঁ মথাউৰি চকে যিটো অলপ যিটো চাপৰ ব্ৰহ্মপুত্ৰ আছে ব্ৰহ্মপুত্ৰ দুকে জেগা খুলিছে আৰু মিটাক প্ৰায় এতিয়া যিটো জেগাত মই চুপাক দাগলে দিওঁ এতিয়া জেগা চব প্ৰায় 4 মাহ আগত কাতি মাহ প্ৰায় লাষ্ট কাতি মাহ আছে গোটেই বেগেনাঙা বেছিভাগ চিকা আৰু বেগেনাং চেকা তোৰ বুলু কলপ চুপাকক গিয়া নকওঁ কমেণ্ট নাংকাপে আৰু বেগেনা আছে এবাৰ বেছিভাগলৈ চিকাং বিলাহী বেছিভাগৰ চিকাং কবিৰ মটৰ মাংচিন চিকাং বাকী যিসকল দোং বুলু মই আজ্যক কমেণ্ট নাই বাকী এতিয়া গোটেই কাণাম আপু চাম ইদকে মথাৰি অলপ যিটো আধা ঘণ্টা লাগি দাক আৰু কাণাম আপু দৈছে নেউলচক আমঙা আৰু নেউলচক বেছিভাগ টানি এতিয়া সমস্যা বিজি লুডা আৰু মিটা লুডাক নাই চাকৰি নাই চাপৰি নাই চাকৰি নাই খেতি আমনংক লুডাক একদমবিলাক প্ৰত্যেক পিতু মটৰ মাংম লেতুং বেগেনাঙাম কবিৰ ফুল কৰি বন্ধাকবি লেঙালা লেতুং জেগাই আজ্জা নলুম ngলো লংকান থুয়ে কিন্তু ngলো কাছে ngলো মিচিং টানি হিচাপত আইপ মিৰাম দাক শিক্ষাতে হওক বিভিন্ন বিভাগতে হওক খেতিতে হওক জোৰতে হওক আপুলে ngলো মিৰাম দাক ngলো আজি তাৰিখত মিচিং সমাজতে কেতিয়াও পিছ পৰি থকা নাই আৰু প্ৰতিটো জাতি লগ দিল বিশেষকৈ অসম চক দুন দিল এদিকে জাতি জনগোষ্ঠীটো আপুলে ফেৰ মাৰিব পৰা মিচিং জনগোষ্ঠী ngল ভূমিপুত্ৰ নালুত কিন্তু ngলো আৰু ইকাল ngলো কম মা মই তাইয়া ngল অংগবা তাতকা আৰু অন্যকণ তাৰ নাম চেষ্টা চুপাক কবিৰ আৰু গাম হিলুং আৰু বেগেনা তলি মাজত আছাম চুপাক মুদুন অকল বেগেনাঙৰ নাম লেলিকটো নাম আয়ন পুত্ৰৰ মাজে খৰাঙা দুটা আছে মুঠ পায় নাম কুমৰুকচুং মিচিং আজন চেনেল অৰকে চুপাক 3 মাহৰ মাছত মই ঘূৰি আহিছোঁ 3 মাহৰ পাছত ঘূৰি আহিছোঁ বিশেষকৈ ngলো গিটা চাপৰি দুংকা জেগা খুলি চাৰি জেগা আইদকে প্ৰায় ngলো মেক্সিমাম ngলো আবা কাৰি নিমলা আবাক পইচা ইনকাম নাৰা এক্সাৰসাইজৰ কাৰণেও ভাল আগত মিনামুজিংকি লুদাক আগত বিশেষকৈ 40 বছৰ আগত মিনামুজিংকি লুদা 50 বছৰ আগত বুলো বেছি বা 100 বছৰকৈ বেছি তুৰিয়ালা কাৰণ আলামুদা ৰকম বেগেনা বেন্দিয়ে মিটাকে চিমচি ডিজিটেল হোৱাৰ কাৰণে গোটেই আলা চালাম গেনাম মতব ট্ৰেক্টৰকৈ বেছিভাগ গিয়া থাকাই আৰু লেন নগম লাগি থাকে এনেকুৱা ধৰণৰ প্ৰশ্নখিনি আহে এইটো কাৰিঙ মিটো মই 2 বিঘামান কৰিছিলোঁ তাত আগত কৈছিলোঁ এতিয়া মোক 1 বিঘামান মাটি আৰু এই বেগেনাটো কৰা এতিয়াও কমচে কম 50 মান পাইছোগৈ আৰু 50,000 মানে এবিঘা মাটিত 50,000 পাতো আৰু মটৰো ৰুইছোঁ মটৰ লেডিপ গলাই একো ngলো কিন্তু এটা প্ৰশ্ন প্ৰশ্ন তাত পায় উত্তৰকে বিপায়া অলপ দিনৰ আগত পঞ্জাৱ হাৰিয়ানা গিকা পঞ্জাৱ হাৰিয়ানা গিদাকদ পঞ্জাৱক এগৰাকী মহিলা লগ পাইছিলোঁ ট্ৰেক্টৰ চলাইলে দুদাকদ মই তাতকৈ দৌৰিং আকৌ স্পৰ্টিং লম্পেণ্ট গনাম দে এটা মহিলাসকলৰ এটা পৰম্পৰাগত বুলি নহয় গেলা তাক আজিকালি ngলো অসমত সেই কালচাৰখিনি অলপ কমিছে যদিও আজি তাৰিখত আগবাঢ়িছে এজন নেতানি মোলে লম্পেনৰ গলা মই স্পৰ্টিং গলা প্ৰশ্ন নহয় আৰু ইনে বুৱাৰীকে বেছিভাগ বুলুকে ট্ৰেক্টৰ দুপা আল গপা অসজৰ কাৰণে স্পৰ্টিং আৰু লম্পেনম বেছিভাগ গয়া তাক পঞ্জাৱৰ এগৰাকী মহিলা খুদুতে যে বুলুকে সাইন্টিফিকেল আৰু ব্লুক যিটো কৃষি বিশ্ববিদ্যালয় আছে পঞ্জাৱত বিশেষকৈ হাৰিয়ানা পঞ্জাৱ কুলিদা বুলো যোগাসূত্ৰ ৰাখি পেলাই বুলো আগেৰেম গেৰ তাক যদি কিনমামূলক কাপা আৰেগম ইপানো টেকনিক ৱৰ্কশ্বপ কলা অলকে কি ৱৰ্কশ্বপ কলা নাম কম দা বুলুকে এক ধৰা মাটিত মটৰ মাংস লেতো এক ধৰা মাটিত বেগেনাংক লেতো এক ধৰা মাটিত সৰিয়হ হৈছিলে এক ধৰা মাটিত মাটিমাহ হৈছিলে এটা বিভিন্ন ধৰণৰ বৈজ্ঞানিক পদ্ধতিয়ে এক ধৰা মাটিৰ পৰা তেওঁলোকে বেছি উপাৰ্জন কৰে এটা প্ৰশ্ন নঙতাইয়ে ngলোকে গাছুং এবিঘা আমলা বেগেনাম গাছুমি ৰাই বেগেনাদ গাছুমি গেলা কিন্তু বৈজ্ঞানিক পদ্ধতি খেতি নাই নলু যোৰহাট কৃষি বিশ্ববিদ্যালয় একেবাৰে ওচৰতে আছে যোৰহাট কৃষি বিশ্ববিদ্যালয় নলু তাত বহুত অভিজ্ঞ ব্যক্তিসকল আছে সাইন্টিফিকেলসকল আছে কেতিয়াবা আৰু এই পৰা জেগা খুলিছ নলু ৱৰ্কশ্বপ কৰি দিওঁ ইমান বোলো কেতিয়াবাই আহে বাৰু চৰকাৰী মানুহো আহে ইয়াত চাই বাৰু বোলো ngলো কৃষি এলেকমৰা এলেকাত নেউল চব আহে তাৰপিছত খেতিবিলাক চাই বাৰু নলু যদি যোৰহাট ngলোকে ওচৰত আছে যিহেতুকে ইয়াৰ পৰা আধা ঘণ্টা লাগে এই কাৰণে বিশ্ববিদ্যালয় অভিজ্ঞ যিসকল সাইন্টিফিকেলৰ পৰা যদি বুলুকলক যদি পৰামৰ্শ লৈ পেলাই ৱৰ্কশ্বপ কৰিলে আমি বেছিকৈ ডেভেলপ লাগে ডেভেলপ লাগে ngলো অতুল মিছং বোলো যোগাযোগ কৰে বাৰু ইয়াত কেতিয়াবাই বোলো ওলায় এগ্ৰিৰ পৰা ওলায় আৰু এগ্ৰিটো ngলো কেতিয়াবাই দৰৱ চৰৱ পাওঁ আৰু এবিঘা এজন ব্যক্তি এবিঘা দুবিঘা খেতি কৰে কিন্তু এতিয়া এবিঘা দুবিঘা খেতি চাম যদি আমি বেলেগ ষ্টেটলৈ যদি যাওঁ পঞ্জাৱ হাৰিয়ানা নিচিনা ছত্তীশগড়ৰ নিচিনা জেগাবিলাকত যাওঁ এতিয়া এবিঘা মাটিত যিমান পইচা উপাৰ্জন হয় উৎপাদন হয় ইনকাম হয় ঠিক তেনেকৈ বুলুকে এবিঘা মাটিত বুলুকে উদান এটা দিব পাৰে এক ধৰা মাটিত ইমানে উপাৰ্জন বা ইনকাম কৰে কাৰণ বুলুকে বৈজ্ঞানিক দৃষ্টিৰে বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰা হয় আৰু অভিজ্ঞ
কৃষি বিশ্ববিদ্যালয়ৰ পৰা যোগাযোগ কৰা হয় তেওঁলোকৰ ওচৰত নিচে কৃষি বিশ্ববিদ্যালয় আছে কিন্তু যোগাযোগটো কম আৰু ৱৰ্কশ্বপবিলাক কম চুপাক তাইয়ে দৌলুচক আইৰুপা আৰু ইজনে বহুত আছে নেউলছে বিশেষকৈ সুৰপা কাছে মোল্লাটো আজাজাক লংকানে সুৰপা কাছে মোল্লাটো ইটা আছে মাজে সময়ত 10 বাৰকৈ বেগেনা আছে পুক্তবম 12 বাৰকৈ বাকী ইটা আছে মুতুলো ইটা আছে ৱাটাৰ পাম্প দমকল ফুটা হয় তাইয়ে বাবৈ পিতাকবো আইপা আৰু মিজনা আৰু লগতে বেছিবা আৰু লগতে ব্যস্ত হৈ থকা যথেষ্টভাৱে অভিজ্ঞ বাবৈ এদিলক আছে মোল্লানো মোক হ'ল 1.5 ঘণ্টামান কৰি পাক 1.5 ঘণ্টা ইটা বেগেনা আছে লেটন হলো মাজে মাজে পইচা ইনকামটো দিওঁ এবিঘা দুবিঘা খেতি কৰে কিন্তু ইদে আমং কলিছে মাজে মাজে চুপাক পৰং আমাক শুকান হৈ আছে আছিদাম কামি মুলুক পনাম বিদন ধৰি লব প্ৰয়োজনভাৱে পৰিমাণভাৱে লাগে নেকি লাগা কাৰণেতো মুতপনা পিৰাক না কাৰণ পানী নহলে পানী প্ৰাণ নাম কো বেগেনা আদম নদী গিতন কে বিঘা গিতন মোক বেগেনা মানে দুটা জায়গা আছে ইদে 1.5 বিঘা মান আৰু বেলেগ এটা জায়গা 1.5 বিঘা 1.5 বিঘা গুমাই 1.5 বিঘাৰ পৰা ম্যাক্সিমাম ন কেইবাৰ পুক্তন আৰু এটো হিচাপ আছে নেকি বা কে এদিক ইনকাম তমন সুপনা ওচৰা পাইছে আৰু মানে 1 লাখৰ ওচৰা পইচা এটা ইনকাম হৈছে সুপা ইদা বেগেনা তলিয়াম লংকান বেগেনা তলিৰ মাজে মুজে ইদা আলুগুটি যে পুতানে নে পুমেনে মানে পুলা আলুগুটি নে ইদে পুলা আলুগুটি দে ইদে মানে বাৰিখাৰ দাও আমাৰ লস খা যে আলু কৰিনো মোক আলুগুটি জেগাৰে আৰাঙাল দু আপা কইতো ইরা মিসিং আজন সেনেলসাম কানে কম লুপালেক দং বেছি সময়কে সময় কলিছ আৰু এইগাল বেছি সময়ক পইচা ইনকাম নাৰা ngolo এটা কথা কম যে যিসকল আৰেঙ মিদু না বুলো যোৰহাট কৃষি বিশ্ববিদ্যালয় একেবাৰে ওচৰত আছে বুলো অভিজ্ঞ ব্যক্তিৰ পৰা সেইখিনি পৰামৰ্শ ল'ব লাগে 1 2 নম্বৰৰ পৰা ইহঁতৰ পৰা পৰামৰ্শ লৈ পেলাই আৰেঙ ইপনাম কেনেকা টেকনিকত আৰেঙ ইমুলক 1 ডৰা 2 ডৰা মাটিত বহুত টকা উপাৰ্জন কৰিব পাৰি প্ৰডাকশ্যনটো উৎপাদনটো বেছি হয় উৎপাদনটো যেতিয়া বেছি হয় তে ইনকামটো বেছি হয় উপাৰ্জনটো বেছি হয় ঠিক তেনেকৈ এই অভিজ্ঞ ব্যক্তিসকলৰ পৰা লৈ ৱৰ্কশ্বপখিনি দিয়াৰ ব্যৱস্থা কৰিব লাগে কৃষি বিশ্ববিদ্যালয়ৰ যিসকল অভিজ্ঞ ব্যক্তিসকল আছে সেইসকলকো আমি আহ্বান জনাইছোঁ অতি সোনকালে আহক আপোনালোকক মাতিছে যিসকল খেতিয়কৰ লগত আলাপ আলোচনা কৰি আপোনালোকে মত বিনিময় কৰি পেলাই সেই অনুষ্ঠানখিনি কৰিব লাগে বিশেষকৈ চুপাক কবিৰাম লেদো এটা কবিৰ হৈছে কবিৰ চাম লেও ফুলকবি বন্ধাকবি এনেকৈ আৰু এশতীয়া হ'লেও কিন্তু যথেষ্ট পইচা আছে এক আমূল্য যদি এটা শাৰীছ লংকা নৈদামপিন যদি বন্ধাকবি এটা শাৰীছ যদি 100 টাত খায় তেতিয়াহ'লে এবিঘা মাটিত কিমান হ'ব নাই ইয়াত পইচা বহুত উপাৰ্জন কৰিব চুপাঙৰ পুণ্যকম লংকায়ে আৰু মই গোটেই যে গলপা আৰু ইদম পৰা আৰেগাম শিকালে বহুত ল'ৰা ছোৱালী তেওঁলোকে বিশেষকৈ টাউনত পঢ়াইছে বা অন্যান্য ভাল ভাল ডিপাৰ্টমেণ্টত পঢ়াইছে পইচা কিছু হ'লেও টনকিয়াল হ'লেও কিন্তু কিছুমান হ'লেও ইয়াৰ পৰা অলপ চেফটি কৰিব পৰা যায় আৰু মাজতে চদুং কয় পাকে লুবিল লং যে নেউল দৌল আছে বিশেষকৈ মথাৰিডকে গৰলা সুগলেন বা আধা ঘণ্টা 1 ঘণ্টা খোজ কাঢ়োতে লাগে কিন্তু গোটেই জেগাখিনি আছে আমদা দাগগাগুমা গোটেই আৰেগে বিভিন্ন ধৰণৰ খেতিৰে আৰেগে মিদুং আৰু কি সঁজুলি পাইছে মই কিনাম লামায় কিন্তু বেগেনা বেন্দিয়ে ইপালে পত্তা পেৰেৰে পেছবিনছ অন্যান্য মটৰমা বিভিন্ন ধৰণৰ খেতি কৰিছে কিন্তু এতিয়া জেগাখিনি চামচ দাগগাগু মই যিটো জেগাত আছোঁ এতিয়া জেগাটো গোটেইখিনি প্ৰতি পেৰেৰ অন্যান্য কিন্তু মই অয়িং মাজলৈ দাগ লাগি পনাম বিৰা অয়িং মাজলৈ দাগগা লাগি পনাম বিৰা কিন্তু মই জেগলক গুটিৰা আৰু কাপা এই সুপাকিন বেগেনা ছিল বাৰ পগলাৰং গলো আৰু মলসিন পক্কা ছিল পকৰাম আৰু তালাৰুং এতিয়া এমাহৰ ভিতৰতে 1 লাখ টকা চুবলৈ সক্ষম হৈছে যিটো কেইবিঘা গাড়ী মিটো বাৰ কটাহাৰ আছাই কিন্তু মোক 3 বিঘা কোন আমাৰ 3 বিঘা যেনে 1 লাখৰ ওপৰ হৈছেগে আৰু আচ্ছা নলু এতিয়া 3 বিঘা মাটিত অকল বেগেনা খেতি নেকি অকল বেগেনা ইয়াত বাৰ ভিতৰত আছে মটৰ চতৰ এতিয়া অন্যান্য মটৰ আৰু পেছবিল লগাই থৈছো অন্যান্য খেতি পাক দুং মানে ভাগে খেতি পুকদল এইটো 5 দিনৰ মূৰে 15 বাৰকৈ পুক্ত 15 ভিতৰত এমাহৰ ভিতৰতে 1 লাখ চুবলৈ সক্ষম আছে এতিয়াও যথেষ্ট 15-20 টকা ৰেট হৈ আছে আৰু 3 বিঘা মাটিত যদি আৰু এমাহৰ পুগলাম নাই তাত কি হ'ব 2 লাখ টকা 12 লাখ টকা ইনকাম হ'ব সুপাঙ বেগেনাংগুলি এতিয়াও পোক কোৱা নাই এই বেগেনাংগুলি বেগেনাংগুলি তাপুম কামা আৰু কুচেৰে মাটি ব্যৱহাৰ নকৰে মেডিচিন বেছি ব্যৱহাৰ নকৰে ইয়াত অকল পচন্দ সাৰ গোবৰ সাৰ আৰু অন্যান্য ভিটামিনটো ব্যৱহাৰ কৰা হয় মাজে মাজে কেতিয়া পোকালে কিবা এটা ব্যৱহাৰ কৰা হয় কিন্তু আচৰিত ধৰণৰ কেতিয়া ইৰংকে লাখ টকা উপাৰ্জন কৰা ইৰংকে ল'ৰা ছোৱালী ডন বক্সত পঢ়াবৰ কাৰণে সক্ষম আছে নকটো এতিয়া যথেষ্ট দুটা ল'ৰাই ডন বক্সত পঢ়ি আছে এই তুমি খেতিৰে উপাৰ্জন কৰিবলৈ পঢ়াই দিওঁ নে খেতিৰে উপাৰ্জন আৰুতো বেলেগ আমাৰ চাৰ্ভিচ নাই খেতিৰ ওপৰতে নিৰ্ভৰ কৰি চুপাক ডন বক্সত পঢ়াইছোঁ কাম
ওরকম মাই খরচটো আপনি কিনাকে বেগেনা বেগেনা আর বেনিয়া বাম খেতি বেঙেনাই নকয় খেতিয়ে প্ৰাণ খেতিয়ে প্ৰাণ বুলি আৰু দৰকাৰ মানে আগতো মিনামুজিঙৰ লৈতো নাই খেতি নাই চাপৰি নাই চাকৰি নাই আৰেক ন ঠিক তেনেধৰণে এটা কথা মই অসম চৰকাৰ বিশেষকৈ কৃষি মন্ত্ৰীৰ দায়িত্বত থকা অতুল বৰা ডাঙৰীয়াৰ লগতে যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ যিসকল অভিজ্ঞ ব্যক্তিসকল আছে আপোনালোকক মাতিছে নেউলগাঁৱত বিশেষকৈ এজন মানুহে 10 বিঘা 1 পুৰালৈকে খেতি কৰে বিভিন্ন ধৰণৰ খেতিৰে তেওঁলোকে আৰম্ভ কৰে কিন্তু সেইসকল অভিজ্ঞ ব্যক্তিসকলে আহক একলগ ৱৰ্কশ্বপ দিয়ক 15 দিনীয়া 20 দিনীয়া এমহীয়া ৱৰ্কশ্বপ দিয়ক খেতিসকলৰ কাৰণে যিসকল পাবলগীয়া সঁজুলি আপোনালোকে দিয়ক আৰু লগতে যিসকল স্প্ৰেৰ পৰা আৰম্ভ কৰি কি বস্তুৰ প্ৰয়োজন হয় খেতিৰ কাৰণে আৰু কেনেধৰণে একডৰা মাটিৰ পৰা বহুত টকা উপাৰ্জন কৰিব পাৰে সেইখিনি আপোনালোকে উদাহৰণ দিয়ক আৰু একেসকলৰ লগত মত বিনিময় কৰক আহক আপোনালোকক মাতিছে আচ্ছা এতিয়া বেগেনা আংকুলি অকল চাপ্লাই এইটো যোৰহাটত আৰু অন্য ডিষ্ট্ৰিক্ট ন শিৱসাগৰ যোৰহাটৰ পৰা লৈ যায় গোলাঘাট লৈ এইটো কোনে গোলাঘাটো কেতিয়াবা বজাৰ বেয়া হ'লে লৈ যাবলগীয়া হয় এতিয়া খেতি কৰি এবাৰ নলো কেনেকৈ উপকৃত হৈ যায় কাপ আৰেগা মিলা অধিক ইনকাম দন এতিয়া মানে গ'লো পুকডুঙৰ মানে দেই মানে এতিয়ালৈকে মানে চলিব পৰা হৈছে বাৰু এবাৰ আপোনাৰ গ'লো হেৰি বেঙেনাও কৰিছিলোঁ লগতে সৰিয়হ অলপ দিলোঁ আৰু ধনিয়া দিছিলোঁ আৰু তাত দং যে নেউলচৰ বেছিভাগ খেতিৰ কাৰণে উপযোগী নাম বাঢ়িছে ব্ৰহ্মপুত্ৰত থকা যিটো মাটিটো এজন মানুহে 1 বিঘা 2 বিঘা 3 বিঘা 10 বিঘা খেতি কৰিছে ন খেতি 5 বিঘা বা 2 বিঘা কিমান মই এই বছৰ মানে এই বেঙেনাটো আপোনাৰ 4 বিঘা হ'ল লগতে ধনিয়া 1.5 বিঘামান 1.5 বিঘা আলু আধা বিঘা নিজে বেপাৰী নে নিজেও কেতিয়াবা যাওঁ যদি মন গ'লে কেতিয়াবা নাযাওঁ মন গ'লে যাওঁ আৰু ইউৰোপত যে সপ্তাহ 11 কুইণ্টেল 12 কুইণ্টেল হয় আৰু সপ্তাহ আৰু এতিয়া অকল চাপ্লাই দেখোন এতিয়া ইৰাম যোৰহাট আৰু তেলে লাডৈগড় শিৱসাগৰ আচলতে মই তাল্লাদং কৰে পাকে আৰু এনেকৈ যে গ্ৰবল 11 কুইণ্টেল 15 কুইণ্টেল চুই দিয়ে আৰু এতিয়া চাপ্লাই এতিয়া শিৱসাগৰ যোৰহাট গোলাঘাট নগাঁও পৰ্যন্তলৈকে